নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমি আজি 31 ডিচেম্বৰৰ খানা খাব আহিছোঁ। এই লাহৰীঘাটৰ কাঠনি অঞ্চলত থকা এয়া বালিচৰ অঞ্চলত। চাওক আপোনালোকে অকণমান পৰিৱেশটো। এতিয়া আমি কমলা খাম। এয়া কমলা গুচাইছে। এয়া বন্ধু বান্ধৱীসকল, আহি পেলাই আমি খাবহে লৈছোঁ দেই। পিছত লাহে ধীৰে ঘূৰিম আৰু অলপ খোজকাঢ়িম। মই উঠাব নালাগে, মই অলপ পাস্তা খাবলৈ ওলাইছোঁ। মই নুঠো নহয়। এইয়া আমাৰ ধুনু, আমাৰ ছোৱালীজনী বহি পেলাই খাই আছে। হাতেৰে খাবলগীয়া হৈছে আৰু কম বাজেটৰ খানা। এয়া খাব লৈছে। অকল এই কুকুৰজনী দেখিছেনে কিমান ভোকাটোৰ। সেইকাৰণে আমি ভাবিছোঁ এই আমি খোৱা যিবিলাক মানে পেলনীয়া মাংস হাড় মূৰ আছে, সেই সকলোখিনি এই কুকুৰজনীকে দিওঁ। আৰু কুকুৰজনী ধুনীয়াকৈ এয়া খাই আছে আনন্দ মনেৰে, খুব ভাল পাইছে। হাই কোৱা মা, হাই কোৱা মা, এফালে চোৱা, অফালে চোৱা। আমাৰ ছোৱালীজনী হেয়া 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 বন্ধু বান্ধৱীসকল, আমি এই লঞ্চখনত উঠি এতিয়া সেইটো পাৰলৈ যাবলৈ ওলাইছোঁ। ইয়াত ভাড়া লয়। ভাড়াটো ইয়াতে সুধি গম পালোঁ এজনত বোলে 50 টকাকৈ লয়। সেই সিটো পাৰত সুন্দৰ ধুনীয়া চাবলগীয়া ঠাই আছে। এয়া লঞ্চখন ষ্টাৰ্ট দিছে আৰু নাওখন চলি গৈ আছে। ভাল লাগিছে। গৈ আছে। আজি ফাৰ্ষ্ট টাইম লঞ্চত উঠি পাইছোঁ। এটা খুবেই সুন্দৰ অভিজ্ঞতা, খুবেই ভাল লাগিছে আজি এনেদৰে আহিবলৈ পায়। ৱাও, খুবেই সুন্দৰ ঠাই। আপোনালোকেও ইচ্ছা কৰিলে আহিব পাৰে। ব্ৰহ্মপুত্ৰৰ চৰৰ মাজত এয়া ধুনীয়াকৈ ঘৰবোৰ বনাই দিছে। ফাইনেলি আমি এয়া চাংঘৰটো পালোঁ আহি।
বন্ধু বান্ধৱীসকল, এয়া আমি ইটো পাৰত আহি পালোঁ। এইটো আছে মহাবাহু ব্ৰহ্মপুত্ৰ। কি সুন্দৰ মনোৰম দৃশ্য। এই সিটো পাৰলৈ যাওঁ। এই যে দেখিছে চাংঘৰটো, তালৈকে যাওঁ। আজি লাষ্ট ডিচেম্বৰ, কাইলৈ 1 জানুৱাৰী আৰু 1 জানুৱাৰীৰ পৰা গোটেই জানুৱাৰী মাহটোতে ইয়াত মানুহ ভৰি পৰিব। বন্ধু বান্ধৱীসকল, এয়া লঞ্চখন আহি পালে। এতিয়া আমিও সিটো পাৰলৈ আকৌ যাম। বন্ধু বান্ধৱীসকল, আমি আকৌ পুনৰ ইটো পাৰলৈ ঘূৰি আহিছোঁ। আহিলে হয়তো আকৌ ভাল লাগিল ন? খাবলৈ কি মজা লাগিছে। দেখিছে? দেখাই নাই আমাক। বন্ধু বান্ধৱীসকল, এতিয়া আমি এয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। নতুন বছৰৰ আজি আগতীয়াকৈ শুভেচ্ছা থাকিল। আগন্তুক 2026 চনটো সকলোৰে ভালে কুশলে যায় যেন। তো তেতিয়ালৈ বাই বাই।